নমস্কাৰ। তো আজি আমি কথা পাতিম ডায়েবেটিছৰ ওপৰত। আজি মই আপোনালোকক কেইটামান সুন্দৰ মেছেজ দিম, যিকেইটা মেছেজে আপোনালোকক মই ভাবোঁ যথেষ্ট উপকৃত কৰিব। এতিয়ালৈকে আমি এইখন অসমত বহু মানুহক ডায়েবেটিছৰ ওপৰত, বিভিন্ন বেমাৰ আজাৰৰ ওপৰত আমি বিভিন্ন এৱাৰনেছ কেম্প কৰি মানুহক উপকৃত কৰিবলৈ সক্ষম হৈছোঁ। মানুহ যথেষ্ট লাভান্বিত হৈছে আৰু আমি দেখা পাইছোঁ এই কামটো আমি যদি এনেদৰে কৰি যাওঁ তেতিয়াহ'লে আমি আমাৰ দেশৰ, বিশেষকৈ আমাৰ অসমৰ আমি বহু মানুহক আমি বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখিব পাৰিম। আৰু মই আজি স্পেচিয়েলি কথা পাতিম ডায়েবেটিছৰ ওপৰত। ডায়েবেটিছ কি হয়? ডায়েবেটিছ যদি মই ক'বলৈ যাওঁ, ডায়েবেটিছ কোনো বেমাৰ নহয়। ডায়েবেটিছ এটা আমাৰ বডিত সৃষ্টি হোৱা এটা সমস্যাহে হয়। এই বেমাৰ নহয় মই কিয় কৈছোঁ? কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে। বেমাৰ নহয় এইকাৰণে কৈছোঁ, বেমাৰ যিটো হয় তাৰ কাৰণে মেডিচিন থাকে, আৰু যিটো বেমাৰ নহয় সেইটোৰ কাৰণে মেডিচিন নাথাকে। ডায়েবেটিছটো এটা সমস্যা বুলি কিয় কৈছোঁ? ডায়েবেটিছটো কেৱল এটা ইনচুলিন ডিফিচিয়েঞ্চি হয়। আমাৰ বডিত যেতিয়া গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া এটা সময়ত গৈ পেলাই আপুনি বিভিন্ন কিবাকিবি আপোনাৰ বডিত দেখা পাব। সেই দেখা পোৱাৰ পিছত আপুনি যেতিয়া আপোনাৰ ব্লাড টেষ্ট কৰাব তেতিয়া আপুনি গম পাব আপোনাৰ চুগাৰ হৈছে, মানে আপোনাৰ ডায়েবেটিছ হৈছে। কি ক'লোঁ? গ্লুক'জৰ ভাৰসাম্যতা হেৰাই পেলাই আমাৰ বডিত তাৰ পৰিমাণ যেতিয়া বাঢ়ি যায় সেইটোকে আমি ডায়েবেটিছ বুলি সাধাৰণতে ক'ব পাৰোঁ। পুৰণা ইয়াৰ নাম আছিলে বহুমূত্ৰ। মানুহৰ অতিপাত পেচাব কৰিব লাগে আৰু পেচাবৰ লগতে এই গ্লুক'জ বাহিৰ হোৱা তেতিয়া প্ৰমাণিত হৈছিলে। তো মানুহজনক লাহে লাহে একদম যিটো স্বাস্থ্য থাকে সেই স্বাস্থ্যটোক মানুহজনক নষ্ট কৰি পেলাই, অৰ্থাৎ মানুহজন শুকাবলৈ আৰম্ভ কৰে। এজন শকত আৱত মানুহ, একদম স্বাস্থ্যৱান, সুন্দৰ, সুস্থ সবল এজন ব্যক্তিক কি কৰে, এই সমস্যাটোৱে এজন অসুস্থ মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে। একদম মানে ডে বাই ডে আপোনাক এনেকুৱা জেগালৈ লৈ যাব, আপোনাৰ নাই হাঁহিবলৈ মন যাব, নাই আপুনি ভালকৈ কিবা খাব পাৰিব, নাই ভাল আপুনি কিবা এটা চাবলৈ মন যাব, নাই ভাল কিবা এটা কৰিবলৈ মন যাব। আপোনাৰ সকলো ছাইডৰ পৰা একদম আপোনাক এটা হেৰিয়াত লৈ আহিব, এনেকুৱা বান্ধোনত লৈ আহিব, আপোনাৰ ভাল নলগা হৈ যাব। ডায়েবেটিছটো এটা সমস্যা বুলি মই কিয় কৈছোঁ চাওক, আৰু এটা ইয়াৰ কাৰণ আছে। কাৰণটো হ'ল এইটো যে আপুনি এই পৃথিৱীখনৰ যিখিনি মজা, যিখিনি সোৱাদ, ডায়েবেটিছ হ'লে যে তাৰ 50% মজা নাইকিয়া হৈ যায়। একদম ৰিয়েল কৈছোঁ মই। ডায়েবেটিছ হোৱা মানে আপুনি এই পৃথিৱীখনৰ 50% সোৱাদ আপোনাৰ পৰা আঁতৰি গ'ল। নাই আপুনি যে কেতিয়াবা চাব, ক'ৰবাত আমি যালোঁ, তাৰ পৰা আমি গৈ সেই জেগাত বিভিন্ন মানুহে বিভিন্ন খাদ্য গ্ৰহণ কৰি আছে, বাট আপুনিও গ্ৰহণ কৰিব মন গৈছে, বাট আপুনি কৰিব নোৱাৰে। এইটো হয় কিয়? এইটো হয় কিয়? কাৰণ কেইবাটাও আছে। দুই এটা কাৰণ মই আপোনালোকক আঙুলিয়াই দিম। এটা কাৰণ হ'ব পাৰে আমাৰ এলেহুৱা লাইফষ্টাইল। আমি কেৱল ইনকামৰ পিছত দৌৰি আমি নিজৰ কথা পাহৰি গৈছোঁ, নিজৰ স্বাস্থ্যৰ কথা পাহৰি গৈছোঁ। যিটো এলেহুৱা লাইফষ্টাইল বুলি কয়, বহি কাম কৰিছোঁ, দিনভৰ কাম কৰিছোঁ, কাম কৰি আমি কোনো ফিজিকেল এক্টিভিটিছ কৰা নাই, তাৰ কাৰণে হ'ব পাৰে এলেহুৱা লাইফষ্টাইলৰ কাৰণে। নেক্সট হ'ল আমাৰ খাদ্য। বিভিন্ন ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিছোঁ, জাংক ফুড লৈছোঁ, য'তে মন যায় ত'তে খাইছোঁ, তাৰ কাৰণে হ'ব পাৰে। আৰু এটা আপোনাৰ যদি বিশেষ কাৰণ মই ক'বলৈ যাওঁ, সেইটো হৈছে আপুনি এক্সাৰচাইজ নকৰাটো। আপুনি ৰেগুলাৰ এক্সাৰচাইজ নকৰে, সেইকাৰণে আপোনাৰ ডায়েবেটিছ হ'ব পাৰে। ৰেগুলাৰ এক্সাৰচাইজ আমাৰ বডিৰ কাৰণে বহুত উপকাৰী হয়। কৈছে এজন মানুহে ডেইলি যদি 1 ঘণ্টা মেডিচিন খাবলৈ ইচ্ছা নাই বা মেডিচিন নাখাওঁ বুলি মানে প্ৰস্তুত হয়, তেতিয়াহ'লে ডেইলি 1 ঘণ্টা এক্সাৰচাইজ কৰিব লাগিব। তেতিয়া আপোনাৰ জীৱনত আপুনি 1 ঘণ্টা মেডিচিন খোৱাৰ প্ৰয়োজন নাই। আজি আমি সমাজত দেখা পাওঁ বহু মানুহে নিজৰ জীৱনটোত জীয়াই থাকিবৰ কাৰণে ডেইলি ঘণ্টা মেডিচিন খোৱা আমি দেখা পাইছোঁ। বাট এইটো কেতিয়া ফিল হয়? যেতিয়া আমি সমস্যাত পৰি যাওঁ তেতিয়াহে আমাৰ এইবিলাক অনুভৱ হয়। ডায়েবেটিছ আৰু এটা কাৰণত হ'ব পাৰে, আপোনাৰ যদি টোপনি ক্ষতি হয়, অতিমাত্ৰা টোপনি ক্ষতি, আপুনি টোপনি ক্ষতি কৰিছে,
টোপনি ক্ষতিৰ কাৰণে আপোনাৰ ডায়েবেটিছ হ'ব পাৰে নেক্সট আৰু এটা পইণ্ট যদি কওঁ তেতিয়াহ'লে ষ্ট্ৰেছফুল লাইফ আপুনি যদি চিন্তা আপোনাৰ এনি টাইম টেনশ্যনত থাকে তেতিয়াহ'লে আপোনাৰ ডায়েবেটিছ হ'ব পাৰে তো এই সমস্যাবিলাক এইবিলাকৰ পৰা আমি যদি আমাক বচাব পাৰোঁ তেতিয়াহ'লে আমি ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰিম আজি যদি চাবলৈ যায় গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এই সমস্যাটোৱে ভৰি পৰিছে আজি আমি ভাৰতবৰ্ষৰ কথা যদি ক'বলৈ যাওঁ আজি প্ৰতিখন গাঁৱত ডায়েবেটিছ ৰোগীয়ে ভৰি আছে বাট আপোনাৰ ঘৰত নাথাকিব পাৰে কিন্তু আটাইতকৈ এটা দুখৰ খবৰ আপোনালোকক দিম আহি থকা কেইবছৰমানৰ ভিতৰত আপোনালোকে গম পাব আমাৰ ভাৰতবৰ্ষখন ডায়েবেটিছৰ কেপিটেল হ'বলৈ গৈ আছে ৰাজধানী মানে ডায়েবেটিছৰ ৰাজধানী গোটেই পৃথিৱীৰ ডায়েবেটিছৰ ৰাজধানী আমাৰ ভাৰতবৰ্ষ হ'বলৈ গৈ আছে এইটো সুখৰ খবৰ নে দুখৰ খবৰ মই ভাবোঁ এইটো সঁচাকৈ বৰ দুখৰ খবৰ হয় এইটো আমি লক্ষ্য কৰা দৰকাৰ আছে এতিয়া চাওক আমি আমাক কেনেকৈ বচাব পাৰোঁ তাৰ ওপৰত কথা পাতিব লাগিব আমি প্ৰথম কথা বচাবলৈ হ'লে আমি টোপনি ক্ষতি কৰিব নোৱাৰিম সেকেন্ড পইণ্টটো যদি মই কওঁ বচাবলৈ হ'লে ষ্ট্ৰেছ ফ্ৰী এটা লাইফ আপুনি বিলং কৰিবলৈ শিকিব লাগিব নেক্সট পইণ্টটো যদি কওঁ ডেইলি মিনিমাম 40 মিনিট আপুনি এক্সাৰচাইজ কৰিব লাগিব সেইটো মেডিটেশ্যনো হ'ব পাৰে বা অন্য এক্টিভিটি আপুনি এক্সাৰচাইজৰ নামত এতিয়া বহুতে কয় মই ৰাতিপুৱা কৰিব নোৱাৰোঁ মোৰ কাম আছে ৰাতিপুৱা ইয়েছ আপুনি ৰাতিপুৱা নোৱাৰে নাই কিন্তু আপুনি গধূলি ভাগত হ'লেও এক্সাৰচাইজ কৰিব লাগিব জাংক ফুড খোৱা আমি বাদ দিব লাগিব তো এইবিলাক যদি আমি ভাল অভ্যাসবিলাক লৈ বেয়া অভ্যাসবিলাক এৰি দিওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ এতিয়া যিসকলে অলৰেডি হৈ গ'ল তেওঁলোকক আমি কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ তাৰ কেইটামান কথা মই আপোনালোকৰ লগত পাতিম বিশেষকৈ বৰ্তমান সময়ত এটা কোম্পানীৰ নাম আপোনালোকে নিশ্চয় শুনিছে MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড এই কোম্পানীত এটা প্ৰডাক্ট আছে নাম হৈছে ডাইভা লাইফ এই প্ৰডাক্টটো বনাইছে ইউৰোপৰ এজন বিশ্ববিখ্যাত গৱেষক সাইন্টিষ্ট ডক্টৰ পিটাৰ জছলিন তেখেতে বহু বছৰ অধ্যয়ন কৰি এই প্ৰডাক্টটো তেখেতে উলিয়াইছে আৰু এই প্ৰডাক্টটো আজি ভাৰতবৰ্ষত বিশেষভাৱে চলিত আছে ভাৰতৰ বাদেও আৰু 29খন দেশত এই ডাইভা লাইফ এই প্ৰডাক্টটোৱে মাৰ্কেট দখল কৰিবলৈ সক্ষম হৈছে আৰু মানুহক উপকৃত কৰিবলৈ সক্ষম হৈছে এই ডাইভা লাইফ কিহেৰে বনোৱা হৈছে এই ডাইভা লাইফ বনোৱা হৈছে বিশেষকৈ একদম মেইন যদি ইনগ্ৰেডিয়েন্টছ বুলি কওঁ জড়িবুটি বুলি কওঁ তেতিয়াহ'লে মেইন ইনগ্ৰেডিয়েন্টছটোৱে হৈছে নহৰু এই নহৰুৰ পৰা এই ডাইভা লাইফ প্ৰস্তুত কৰা হৈছে নহৰুৰ লগত আৰু কেইবিধমান বস্তু দিয়া আছে মই নাম কম এই নহৰুত কি পোৱা যায় দুটা বিশেষ শক্তিশালী পদাৰ্থ পোৱা যায় দুবিধ এই দুইবিধ হৈছে এলেন আৰু এলিনেছ এই এলেন আৰু এলিনেছ এই দুটা শক্তিক একলগ কৰি পেলাই আন এটা শক্তি ৰূপান্তৰ কৰা হয় সেই শক্তিটোৰ নাম হৈছে এলিচেন এলেন আৰু এলিনেছ একলগ কৰি এটা শক্তি উৎপন্ন কৰা হৈছে যিটো শক্তিৰ নাম হৈছে এলিচেন এই এলিচেনে এজন মানুহৰ বডিৰ গ্লুকোজ লেভেল সদায় নিয়ন্ত্ৰণত ৰাখাত ই সহায় কৰে আকৌ কৈছোঁ এই এলিচেনে এজন ব্যক্তিৰ গ্লুকোজ লেভেলটো সদায় মেইনটেইন কৰাত সহায় কৰে এই গ্লুকোজ যেতিয়ালৈকে আমাৰ বডিত এটা খুব সুন্দৰ লেভেলত থাকিব মেইনটেইনত থাকিব তেতিয়ালৈকে আমি সুস্থ সবল শক্তিশালী হৈ থাকিব পাৰোঁ যিদিনাখন গ্লুকোজ লেভেল আপোনাৰ বাঢ়ি যাবগৈ সেইদিনাখনৰ পৰাই আপুনি অসুস্থ হোৱা আৰম্ভ হৈ গ'ল কাৰণ গ্লুকোজ লেভেলটো আমি সদায় মেইনটেইনত ৰাখিব লাগিব এই এলিচেনৰ লগত অৰ্থাৎ এই নহৰুৰ পৰা উৎপন্ন হোৱা শক্তিৰ লগত আৰু কেইটামান শক্তি এড কৰা হৈছে অৰ্থাৎ যোগ দিয়া হৈছে তিতা কেৰেলা আমি সকলোৱে চিনি পাওঁ তিতা কেৰেলা ইয়াৰ লগত মিলোৱা হৈছে তাৰ লগত নিম মিলোৱা হৈছে তো নিম লগ কৰিছে তাৰ লগত মেঘসিংহ বুলি কয় আৰু গুৰমুৰ বুলি কয় হিন্দীত যদি মই কওঁ গুৰমুৰ বুলি কয় এই গুৰমুৰ মেঘসিংহ তিতা কেৰেলা নিম এই গোটেইবিলাক মিলাই পেলাই এটা ফৰ্মুলা আৱিষ্কাৰ কৰিছে যিটো ফৰ্মুলাৰ নাম হৈছে ডাইভা লাইফ
এনেকুৱা এটা প্ৰডাক্ট হয় যিটো প্ৰডাক্টে এজন মানুহে যদি কণ্টিনিউ 5 পৰা 6 মাহ ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই ব্যক্তিজন যদি সুগাৰ হৈ আছিলে সেই ব্যক্তিজনক সুগাৰ লেভেল নৰ্মেল কৰি আগত যেনেকৈ তেওঁ সম্পূৰ্ণ সুস্থ জীৱন এটা পাই আছিলে সেই সুস্থ জীৱনটো তেওঁক ঘূৰাই দিব পাৰে। এইবাৰ ডাইভা লাইফটো লোৱাৰ নিয়মকেইটা মই কৈ দিছোঁ। এই ডাইভা লাইফটো খোৱাৰ নিয়ম হৈছে আপোনাৰ প্ৰথম কথা হ'ল সুগাৰটো আপুনি টেষ্ট কৰিব লাগিব, যিটো আমি নৰ্মেল ফাষ্টিং টেষ্ট কৰোঁ আহাৰ খোৱা আগত আহাৰ খোৱাৰ পিছত, সেইটো টেষ্টৰ কথা মই কোৱা নাই। আপুনি টেষ্ট কৰিব লাগিব HbA1c, আপোনাৰ হিমোগ্লোবিনত কিমান পৰিমাণৰ সুগাৰ আছে, গ্লুকোজ আছে হিমোগ্লোবিনত, সেই গোটেইখিনি এই HbA1c নামৰ টেষ্টটোত ধৰা পৰে। যদি এই HbA1c লেভেল অৰ্থাৎ ৰিজাল্টটো 12ৰ ডাউনত থাকে তেতিয়াহ'লে আপুনি ডাইভা লাইফৰ কেপচুল ডেইলি এটা ল'লেই হ'ব। আৰু যদি HbA1c লেভেল 12ৰ ওপৰত থাকে তেতিয়াহ'লে আপুনি ডাইভা লাইফ ডেইলি 2 টাইমছ ল'ব লাগিব, ডেইলি 2টা ল'ব লাগিব। কেতিয়া খাব মই কৈ দিছোঁ। প্ৰথম কথাটো হৈছে আপুনি ৰাতিপুৱা আহাৰ খোৱাৰ পাছত আৰু ৰাতি আহাৰ খোৱাৰ পাছত। এতিয়া কেপচুল হয়, ডাইভা লাইফটো কেপচুল হয়। এতিয়া কেপচুল লোৱাৰ নিয়মটো মই কৈ দিছোঁ। আপুনি খোৱাটো খাব আৰু খাওঁতে সদায় কুহুমীয়া গৰম পানী দি খাব। এতিয়া কোন সময়ত খাব ক'লোঁ? আহাৰ খোৱাৰ পাছত। আহাৰ খোৱাৰ পাছত বুলি কওঁতে আহাৰ খাই লগালগ খাবলৈ মই কোৱা নাই। আহাৰ খোৱাৰ পিছত লগালগ কিয় নেখাব মই সেইটো কৈ আছোঁ। আহাৰ খাওঁতে আমাৰ যেতিয়া আহাৰ পেটলৈ যায়, পেটত গৈ পেলাই তাতে পেটত আমাৰ আহাৰখিনি এটা প্ৰচেছিং চলে, ভাঙিবৰ কাৰণে প্ৰচেছিং চলে, তাক ভাঙি চিঙি শেষ কৰিব আৰু আমাৰ বডিত শক্তি প্ৰভাইড দিবৰ কাৰণে এটা প্ৰচেছ ষ্টাৰ্ট হয়। আপুনি যদি আহাৰ খোৱাৰ পিছতে কেপচুলটো খায় আৰু কেপচুল খোৱাৰ লগত পানী খাব লাগিব, পানী খাই দিয়ে, তেতিয়াহ'লে এই আহাৰ ভাঙা যিটো প্ৰচেছ চলিছিল সেই প্ৰচেছটোত বাধা আহি যাব। সেই প্ৰচেছটোত ভাঙিয়াত অসুবিধা হ'ব, তেতিয়া আপোনাৰ অন্য সমস্যা ষ্টাৰ্ট হৈ যাব। কেনেধৰণৰ? আপোনাৰ গেছ ফৰ্ম হ'ব পাৰে, আপোনাৰ হজমৰ প্ৰব্লেম আহি যাব, পায়খানা ক্লিয়াৰ নহ'ব পাৰে, অন্য সমস্যা ষ্টাৰ্ট হ'ব। সেইকাৰণে সদায় কেপচুল লওঁতে আপুনি আহাৰ খোৱা মিনিমাম 1 ঘণ্টাৰ পিছত, মিনিমাম 1 আৱাৰ্ছ 1 ঘণ্টাৰ পিছত সেই কেপচুলটো খাব আৰু খোৱাৰ পিছত 2 গিলাচ পানী আপুনি গ্ৰহণ কৰিব। প্ৰতিদিনা ৰাতি যদি 12ৰ ওপৰত থাকে ডেইলি 2টা কেপচুল আৰু 12ৰ তলত থাকিলে ডেইলি এটা কেপচুল আপুনি গ্ৰহণ কৰিলে আপুনি একদম 5 মাহ 6 মাহৰ ভিতৰত আপুনি সুস্থ সবল এটা জীৱন আপুনি উপভোগ কৰিব পাৰিব। এতিয়া কথা হ'ল অকল কেপচুলটো খালেই আপোনাৰ একদম বহুত ভাল ৰিজাল্ট নেপাবও পাৰে। কিয় নেপাব পাৰে? আপুনি তাৰ লগত খাদ্যও মেইনটেইন কৰিব লাগিব। প্ৰথম এই 6টা মাহ আপুনি খাদ্য মেইনটেইন কৰিব লাগিব। আপুনি ৰেড মিট আপুনি এভইড কৰিব লাগিব। ৰেড মিটৰ পৰা আপুনি অলপ নিজক বচাব লাগিব। নেক্সট যদি মই কওঁ তেতিয়াহ'লে আপুনি ফিজিকেল এক্টিভিটিছ, আপুনি এক্সাৰচাইজ আপুনি কৰিব লাগিব। এক্সাৰচাইজ একদম লাগিব। কি ক'লোঁ? ৰেড মিট আপুনি অলপ এভইড কৰি চলিব লাগিব, এক্সাৰচাইজ আপুনি কৰিব লাগিব। তাৰপিছত এটা ফৰ্মুলা আছে MRP, এই ফৰ্মুলাটো আপুনি এপ্লাই কৰিব লাগিব। M ফৰ মিল্ক মানে গাখীৰ, আপুনি গাখীৰ খাব নোৱাৰিব। নেক্সট গাখীৰৰ পৰা উৎপাদন হোৱা, গাখীৰৰ পৰা উৎপন্ন কৰা যিকোনো সামগ্ৰী আপুনি খাব নোৱাৰিব। এইটো হ'ল ফাৰ্ষ্ট M। মিল্ক মানে গাখীৰ আপুনি খাব নোৱাৰিব, গাখীৰৰ পৰা উৎপন্ন হোৱা যিকোনো সামগ্ৰী আপুনি খাব নোৱাৰিব। ছেকেণ্ড পইণ্টটো মই কওঁ R হৈছে ৰিফাইনৰ পৰা উৎপন্ন মানে বনোৱা প্ৰডাক্ট, ৰিফাইনেৰে বনোৱা প্ৰডাক্ট আপুনি গ্ৰহণ কৰিব নোৱাৰিব। M গ'লোঁ, R ক'লোঁ, ৰিফাইনৰ পৰা বনোৱা প্ৰডাক্ট আপুনি একো গ্ৰহণ কৰিব নোৱাৰিব। MRP কৈছিলোঁ, P হ'ব। এতিয়া P হৈছে পেকেজিং প্ৰডাক্ট, পেকেটত অহা প্ৰডাক্ট এজন ডায়েবেটিছ পেচেণ্টে ল'ব নোৱাৰিব। এই MRP যদি আপুনি মেইনটেইন কৰে, এই MRP যদি মেইনটেইন কৰি আপুনি চলে, উইদিন 6 মান্থৰ ভিতৰত আপুনি বেষ্ট অফ দ্য বেষ্ট ইয়াৰ পৰা ৰিজাল্ট পাব পাৰে। আৰু ইতিমধ্যে লাখছ অফ কাষ্টমাৰ
ছেটিছফাইড কাষ্টমাৰ আমাৰ লগত আছে, লাখছ অফ ছেটিছফাইড কাষ্টমাৰ। আজি এইখন অসমতে আমি লাখ লাখ ছেটিছফাইড কাষ্টমাৰ আমি বনাবলৈ সক্ষম হৈছোঁ। আমি তেওঁলোকক এই প্ৰডাক্টটো ৰেকমেণ্ড কৰিছোঁ, তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাক তেওঁলোকে এটা ফিডবেক দিছে। উইদিন 6 মান্থৰ ভিতৰত আজি তেওঁলোকে যিজন মানুহ শুকাই ক্ষীণাই অৱস্থা নাইকিয়া হৈ গৈছিলে, সেই মানুহজন আজি সুস্থ সবল ধুনীয়া এজন ব্যক্তিলৈ ৰূপান্তৰ হৈছে। এই প্ৰডাক্টটো এটা পেটেণ্টেড প্ৰডাক্ট হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ। এই প্ৰডাক্টটো আপুনি এইখন ভাৰতবৰ্ষ বেলেগ কোনো জাগাত কোনো কোম্পানীত আপুনি নাপায়, কেৱল MI লাইফষ্টাইল নামৰ এই কোম্পানীটোতে এই প্ৰডাক্টটো আছে। আৰু এই প্ৰডাক্টটো পিটাৰ জচলিন ছাৰে বনাইছে, ডক্টৰ পিটাৰ জচলিন। তেখেতে এই প্ৰডাক্টটোক পেটেণ্টেডলৈ নিছে। এই প্ৰডাক্টটো বেলেগ কোনো কোম্পানী নাইকিয়া। এই কথাবিলাক আমি গোটেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আপুনি টেষ্ট কৰাব লাগিব HbA1c। এই টেষ্টটো কৰাই পেলাই আপুনি প্ৰথম চুগাৰ লেভেলটো আপুনি চাই ল'ব লাগিব। আৰু এই প্ৰডাক্টটোৱে আপোনাক কি কি সমস্যাৰ পৰা বচাব পাৰে মই আপোনালোকক স্পষ্টকৈ আপোনালোকক কৈ দিওঁ। প্ৰথম হ'ল আপোনাৰ বডিত গ্লুক'জ লেভেল সদায় মেইনটেইন কৰিব পাৰে। গ্লুক'জ লেভেল ই মেইনটেইন কৰাত আপোনাক 100% সহায় কৰিব। নেক্সট আপোনাৰ এণ্টি বেক্টেৰিয়াৰ পৰা আপোনাক বচাব পাৰে, যিকোনো বেয়া বেক্টেৰিয়াৰ পৰা আপোনাক ই বচাব পাৰে। নেক্সট যদি ক'বলৈ যাওঁ এণ্টিভাইৰেল, আপোনাৰ ভাইৰেল ইনফেকশ্যনৰ পৰা আপোনাক ই বচাব পাৰে। ভাইৰেল ইনফেকশ্যন, জ্বৰ চৰ কাহ চাহ কিবা কিবি সেইবিলাকৰ পৰা আপোনাৰ ভাইৰেল যদি হয় সেইবিলাকৰ পৰা আপোনাক ই বচাব পাৰে। তাৰ পিছৰ পইণ্টটো যদি কওঁ এণ্টিফাংগাছ, আপোনাৰ ফাংগাছৰ পৰা বচাব পাৰে। মানে আপোনাৰ স্কিনত যদি ইনফেকশ্যন হয়, বহুত মানুহৰ আমি দেখা পাওঁ, সেই স্কিন ইনফেকশ্যনৰ পৰা আপোনাক খৰ খজুৱতি তেনেধৰণৰ বিভিন্ন সমস্যাৰ পৰা ই আপোনাক বচাব পাৰে। বিশেষকৈ আৰু এটা মেইন কাম ই কৰে, বহুত উপকাৰী যদি আৰু এটা কাম আছে, ই আপোনাক কলেষ্টৰল লেভেলটো সদায় মেইনটেইন কৰাত সহায় কৰে। কি কৰে? ই আপোনাৰ কলেষ্টৰল দুই ধৰণৰ থাকে, এটা হ'ল গুড কলেষ্টৰল আৰু এটা হ'ল বেড কলেষ্টৰল। তো গুড কলেষ্টৰলটো আমাক লাগিব, আমাৰ বডিৰ কাৰণে বহুত উপকাৰী হয়। বাট বেড কলেষ্টৰল যদি আপোনাৰ বডিত বাঢ়ি গৈছে, তেতিয়াহ'লে ই আপোনাক মৃত্যুমুখত পেলোৱা চান্স আছে। মৃত্যুমুখত কেনেকৈ পৰিব পাৰে? বেড কলেষ্টৰল যদি বাঢ়ি যায়, এজন মানুহ সেই মানুহজনৰ হাৰ্ট এটেক হোৱা চান্স থাকে, হাৰ্টটো ব্লকেজ হৈ যায়, উশাহ নিশাহত প্ৰব্লেম আহি যায়। এদিন আমি তেনেকুৱা বহুত ডেকা মানুহ কথা আমি শুনা পাওঁ, ৰেগুলাৰ এই মেছেজবিলাক আমালৈ আহে। হঠাৎ তেনেকুৱা মানুহ ডেকা মানুহ মৃত্যুমুখত পৰা আমি শুনা পাইছোঁ। এইটো একমাত্ৰ কাৰণ হৈছে বেড কলেষ্টৰল। আপোনাৰ কলেষ্টৰল লেভেলটো যদি মেইনটেইনত নাথাকে, তেতিয়াও আপুনি বিপদত পৰে। এটা কথা হ'ল ডাইভা লাইফে আপোনাক ক'ৰ পৰা গ্লুক'জ লেভেল মেইনটেইন কৰাত সহায় কৰিব, এণ্টি বেক্টেৰিয়েলৰ পৰা বচাব, ভাইৰেল ইনফেকশ্যনৰ পৰা আপোনাক বচাব, এণ্টি ফাংগাছ স্কিন ইনফেকশ্যনৰ পৰা আপোনাক বচাব, কলেষ্টৰল লেভেল সদায় মেইনটেইন কৰাত সহায় কৰিব। আৰু ডায়েবেটিছৰ নিচিনা এনেকুৱা ডাঙৰ সমস্যাটো আপোনাৰ গ্লুক'জ লেভেল ই মেইনটেইন কৰি পেলাই আপোনাক এটা সুস্থ সবল জীৱন দিয়াত 100% সহায় কৰিব পাৰে। লগত মেইনটেইন কৰিব MRP। গাখীৰ আপুনি খাব নোৱাৰিব, গাখীৰৰ পৰা উৎপন্ন কৰা যিকোনো বস্তু আপুনি ল'ব নোৱাৰিব। তো এনেধৰণৰ MRPটো আপুনি মেইনটেইন কৰিব লাগিব। গাখীৰৰ পৰা উৎপন্ন হোৱা প্ৰডাক্ট, R ফৰ ৰিফাইনৰ পৰা উৎপন্ন কৰা প্ৰডাক্ট, P ফৰ পেকেজিং প্ৰডাক্ট আপুনি কোনো কথাত গ্ৰহণ কৰিব নোৱাৰিব, আপুনি ল'ব নোৱাৰিব। এইটো যদি আপুনি মেইনটেইন কৰে, বিশ্বাস ৰাখক, মই কৈছোঁ লাখছ অফ ছেটিছফাইড কাষ্টমাৰ আমাৰ লগত আছে। আমি বহুত মানুহক দিছোঁ, ৰেকমেণ্ড কৰিছোঁ। আপোনালোকেও এই সুন্দৰকৈ ভিডিঅ'টো যদি শুনিছে, মই ভাবোঁ আপোনালোকেও বেলেগ মানুহক ৰেকমেণ্ড কৰিব পাৰিব। আপুনি নিজেও উপকৃত হ'ব আৰু 10জনক উপকৃত কৰিব পাৰিব। এইখিনি কথা আপোনালোকক জনালোঁ। আহি থকা দিনৰ ডায়েবেটিছৰ ওপৰত আৰু অন্যান্য বেমাৰৰ ওপৰত আমি কথা পাতিম। যদি ভাল লাগিছে এপাক কমেণ্ট কৰিব, খুবেই ভাল লাগিব। থেংক ইউ, জয় হিন্দ। আকৌ লগ পোৱাৰ